মানসিক চাপৰ কাৰণ আৰু নিয়ন্ত্ৰণৰ উপায়। মানসিক চাপৰ বিভিন্ন কাৰণ থাকিব পাৰে আৰু সেইবোৰ চিনাক্ত কৰি তাৰ উপযুক্ত সমাধান উলিওৱাটোও দৰকাৰ। মানসিক চাপৰ এটা প্ৰধান কাৰণ হ'ল কাম সম্পৰ্কীয় চাপ। কামৰ গধুৰ বোজা, দীঘলীয়া সময়, চাকৰিৰ নিৰাপত্তাহীনতা আৰু কৰ্মজীৱনৰ ভাৰসাম্যহীনতাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ সমাধান কৰিবলৈ আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে এজন মানুহে সীমিত সময়ত এক সীমিত পৰিমাণৰ কামহে কৰিব পাৰে। সেয়েহে কৰ্ম আৰু ব্যক্তিগত দায়িত্ব আৰু কৰ্তব্যসমূহৰ মাজত এটা ভাৰসাম্য ৰাখিব লাগে। জোখতকৈ বেছি কাম হাতত ল'লে অৱশেষত ই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি কামসমূহ প্ৰায়ৰিটিৰ ভিত্তিতহে কৰিব লাগে। মানে সকলোতকৈ দৰকাৰী কামটো সকলোতকৈ আগত, তাতকৈ কম দৰকাৰী কামটো দ্বিতীয়। তেনেকৈ কামবোৰৰ এখন অগ্ৰাধিকাৰ তালিকা বা ইংৰাজীত যাক প্ৰায়ৰিটি লিষ্ট বুলি কোৱা হয়, তেনেকুৱা এখন বনাই ল'ব লাগে আৰু সেইমতে কামবোৰ এফালৰ পৰা কৰি যাব লাগে। অৱশ্যে সকলো সময়তে এই অগ্ৰাধিকাৰ তালিকাখন একো হেৰফেৰ নোহোৱাকৈ অনুসৰণ কৰিব নোৱাৰিবও পাৰে, কিন্তু পাৰ্যমানে চেষ্টা কৰিব লাগে। ইয়াৰ উপৰিও মানসিক চাপ হ্ৰাস কৰা ব্যায়াম যেনে গভীৰ উশাহ-নিশাহ বা ধ্যান চৰ্চা অৰ্থাৎ মেডিটেশ্যন ইত্যাদি কৰিব লাগে। লগতে কামৰ বাহিৰেও কিছুমান চখ বা হবি চৰ্চা কৰিব লাগে। মানসিক চাপৰ আন এটা প্ৰধান কাৰণ হ'ল ব্যক্তিগত সম্পৰ্কত হোৱা সমস্যা। আজিকালি ডিজিটেল যুগত মানুহে ফিজিকেলি সাক্ষাৎ কৰাৰ সলনি ফোনযোগে খবৰ ল'বলৈ পছন্দ কৰে। ইয়াৰ ফলত মানুহৰ লগত সম্পৰ্কবোৰত দূৰত্ব বৃদ্ধি পায়। অকল দূৰৈত থকা মানুহৰ লগতেই নহয়, বৰঞ্চ একেখন ঘৰত বসবাস কৰা দম্পতীসকলৰ মাজতো বহু ধৰণৰ সমস্যাই দেখা দিয়ে। আনকি সম্পৰ্কত ফাট মেলাও দেখা যায়। এই সকলোবোৰে মানসিক চাপৰ সৃষ্টি কৰে। মানসিক চাপ আৰু সম্পৰ্কৰ সমস্যা এই দুটা এটাই আনটোৰ পৰিপূৰক। মানে মানসিক চাপে সম্পৰ্কত জটিলতা আনি দিয়ে আৰু সম্পৰ্কৰ জটিলতায়ো মানসিক চাপ বঢ়ায়। সেয়েহে এই দুইকে একেলগে সমাধানৰ চেষ্টা কৰিব লাগে। দম্পতী বা পৰিয়ালবৰ্গৰ লগত সৎ আৰু মুকলি যোগাযোগ তথা আলোচনা আৰু বুজাবুজিৰ মাজেৰে এই সমস্যাৰ সমাধান কৰিব পাৰি। যদিহে এনে পন্থাৰে সমস্যা সমাধান হোৱা নাই, তেন্তে বিবাহ পৰামৰ্শদাতা বা মেৰিয়েজ কাউন্সেলৰ বা কাপল থেৰাপিষ্ট নাইবা মনোৰোগ বিশেষজ্ঞৰো সহায় ল'ব পাৰে। আৰ্থিক চিন্তা যেনে ঋণ, ধনৰ লগত জড়িত সমস্যা, নিবনুৱা সমস্যা বা আৰ্থিক অস্থিৰতা আদিয়ে অত্যন্ত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এনে ক্ষেত্ৰত সমস্যাবোৰ নিজৰ লগতে নাৰাখি বন্ধু-বান্ধৱ আৰু পৰিয়ালবৰ্গৰ সৈতে আলোচনা কৰক। সকলোৰে লগত কথাবোৰ খোলাকৈ আলোচনা কৰিলে মনটো পাতল লাগিব আৰু কিছু পৰিমাণে হ'লেও ই মানসিক চাপ কমাব। তাৰোপৰি আত্মীয়জনৰ কোনোবাই কিবা উপযোগী সমাধান দিবও পাৰে। কিন্তু ইমানতে থমকি নৰ'ব। বিত্তীয় উপদেষ্টাৰ পৰা পেছাদাৰী পৰামৰ্শ লওক, বাজেট তৈয়াৰ কৰক, চৰকাৰৰ আৰ্থিক সাহায্য কাৰ্যসূচীবোৰৰ বিচাৰ-খোচাৰ কৰক আৰু ইয়াৰ দ্বাৰা কেনেদৰে লাভৱান হ'ব পাৰি সেয়া চেষ্টা কৰক। মুঠৰ ওপৰত আৰ্থিক পৰিস্থিতি উন্নত কৰাৰ চেষ্টা কৰক। স্বাস্থ্যজনিত সমস্যা মানসিক চাপৰ অন্যতম কাৰণ। দীৰ্ঘদিনীয়া ৰোগ, মানসিক স্বাস্থ্যৰ অৱনতি, শাৰীৰিক অক্ষমতা আদিয়ে মানসিক চাপৰ সৃষ্টি কৰে। এনেধৰণৰ মানসিক চাপ স্বাস্থ্যৰ উন্নতিৰ লগে লগে নাইকিয়া হয়। সেয়েহে উপযুক্ত চিকিৎসা লাভ কৰক। ইয়াৰ উপৰিও ব্যায়াম, সঠিক পুষ্টি আৰু পৰ্যাপ্ত টোপনিৰ দৰে আত্মযত্ন কাৰ্যকলাপেৰে সামগ্ৰিক সুস্থতা বৃদ্ধি কৰক। জীৱনৰ ডাঙৰ ডাঙৰ পৰিঘটনা যেনে স্থানান্তৰ, বিবাহ বিচ্ছেদ, আপোনজনক হেৰুওৱা বা নতুন চাকৰিত আৰম্ভ কৰা আদিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত খোলাকৈ সকলো কথা আনক ক'ব পৰাটোৱেও মনলৈ শান্তি কঢ়িয়াই আনে। জীৱনত এনে কোনো বিশ্বস্ত ব্যক্তি থকাটো খুবেই দৰকাৰ, যাৰ আগত আপুনি সকলো কথা খুলি ক'ব পাৰে। তাৰ বিনিময়ত নিস্বাৰ্থ আশ্বাস লাভ কৰিব পাৰে। সেই মানুহজন মা-দেউতা, দাদা-বাইদেউ, ভাইটি-ভণ্টি, স্বামী-স্ত্ৰী অথবা বন্ধু-বান্ধৱী যিকোনো মানুহেই হ'ব পাৰে। এনে জটিল সময়ত সেই ব্যক্তিজনৰ আশ্বাসে আপোনাৰ মানসিক চাপ বহুগুণে কমাব। ইয়াৰ উপৰিও আত্মযত্নত মনোনিৱেশ কৰক। লগতে মানসিক চাপ নিয়ন্ত্ৰণৰ ওপৰত পেছাদাৰী নিৰ্দেশনা ল'ব লাগে। সকলো মানুহৰ জীৱনতে ঘাত-প্ৰতিঘাত আহে আৰু এই ঘাত-প্ৰতিঘাতবোৰৰ লগত মোকাবিলা কৰাৰ ব্যৱস্থা একোটা আমাৰ সকলোৰে মাজত থাকে। কিন্তু কিছুমান লোকে এনে প্ৰতিঘাতবোৰৰ লগত মোকাবিলা কৰিবলৈ কিছুমান অস্বাস্থ্যকৰ অভ্যাস বা জীৱনশৈলীৰ আশ্ৰয় লয়। যেনে অত্যাধিক মদ্যপান বা ৰাগিয়াল দ্ৰব্য সেৱন, অতিমাত্ৰা খাদ্য খোৱা বা সামাজিকভাৱে আঁতৰি যোৱা ইত্যাদি। প্ৰতিঘাতবোৰে সৃষ্টি কৰা মানসিক চাপৰ লগতে এনেধৰণৰ অস্বাস্থ্যকৰ মোকাবিলা ব্যৱস্থাই আৰু অধিক চাপৰ সৃষ্টি কৰে। ই সমূলি বৰ্জনীয়। এনেধৰণৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ থেৰাপিষ্ট বা পেছাদাৰী নিৰ্দেশনা লাভ কৰাটো অনিবাৰ্য। মনত ৰাখিব, ইয়াত উনুকিয়াই দিয়া সমাধানবোৰ কিছুমান সাধাৰণীকৃত সমাধানহে।
পৰিস্থিতি আৰু সমস্যা ভেদে সমাধান সলনি হ'ব পাৰে। যদি আপুনি সাংঘাতিক মানসিক চাপৰ সন্মুখীন হৈছে বা মানসিক চাপ স্থায়ী হৈ পৰিছে, তেন্তে ব্যক্তিগতকৃত পৰামৰ্শৰ বাবে পেছাদাৰী স্বাস্থ্যসেৱা বা মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰক। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।